ৰক্ষাবন্ধন কেৱল হাতত ৰাখি দিয়াৰ এটা উৎসৱেই নহয়, এয়া হৈছে মৰম, বিশ্বাস, স্নেহ আৰু আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰ উৎসৱ। ভনীয়ে ভাইৰ হাতত ৰাখি বান্ধি কয় যে ভাইটি বা দাদা, জীৱনৰ যিকোনো পৰিস্থিতিত তুমি সদায় সুখী হোৱা, সুস্থ থকা আৰু আগবাঢ়ি যোৱা। আৰু ভাইসকলেও বা দাদাসকলেও ভণ্টিক কয় যে তোমাৰ সুখত সদায় তোমাৰ মই কাষতে থাকিম। কিন্তু ৰক্ষাবন্ধনৰ অৰ্থ কেৱল ভাই আৰু ভনীৰ মাজতে সীমাবদ্ধ নহয়। ভাই ভাইৰ মাজতো এক গভীৰ বন্ধন থাকে। শৈশৱৰ কাজিয়া, খেল ধেমালি আৰু ইজনে সিজনৰ বস্তুক লৈ হোৱা সৰু সৰু অভিমানবোৰ সময়ৰ লগে লগে সেইবোৰ হৈ পৰে এক মধুৰ স্মৃতি। ডাঙৰ ভাইয়ে সৰু ভাইক পথ দেখুৱায় আৰু সৰু ভাইয়েও ডাঙৰ ভাইৰ সফলতাত গৌৰৱ অনুভৱ কৰে। আকৌ ভনীৰ সম্পৰ্কও অতি মৰম লগা। বাই ভনীয়ে এজনীৰ আনজনীৰ দুখ বুজে আৰু গোপন কথাবোৰ ডাঙৰ হ'লে ভাগ বতৰা কৰে। এজনে কান্দিলে আনজনৰ চকুতো চকু পানী আহে। জীৱনৰ বাটত বহুত মানুহ আহে, আঁতৰি যায়, কিন্তু ভাই আৰু ভনীৰ মাজৰ সম্পৰ্কবোৰ শৈশৱৰ পৰা বৃদ্ধাৱস্থালৈকে হৃদয়ত জীয়াই থাকে। সেয়েহে ৰক্ষাবন্ধন কেৱল এক ৰাখিয়েই নহয়, আমি ইজনে সিজনৰ প্ৰতি থকা মৰম, সন্মান আৰু বিশ্বাস আৰু যত্নৰ বন্ধনটো আমি দৃঢ় কৰিব লাগে। ভাই হওক বা ভনী হওক, ডাঙৰ হওক বা সৰু হওক, তোমাৰ সুখত মোৰ সুখ, তোমাৰ দুখত মোৰ দুখ। এই পবিত্ৰ সম্পৰ্ক যেন চিৰদিন সকলোৰে যেন অটুট থাকে এই পবিত্ৰ সম্পৰ্ক। সকলো ভাই ভনীলৈ ৰক্ষাবন্ধনৰ অনেক শুভেচ্ছা জনালোঁ।